বিয়া কৰা খুজে তাই না নকৰি দিও তাই লতালি তই কি বুলি ভাবিছ তই মোৰ প্ৰেমক অপমান কৰি ভাবিছ হাৰি যাবি তই এতিয়া মোৰ জালত বন্দী আরে তই ভাবিছিলি প্রভাতৰ লগত বিয়া হৈ শান্তিত থাকিবি নাই সেইটো মই কেতিয়াও হ'ব নিদি সেয়েহে মই প্ৰভাতক চিৰ বিদায় দিছো কি কৈছ প্ৰভাত মই তাক হত্যা কৰিছো একমাত্ৰ তোৰ কাৰণে মই সকলোকে শেষ কৰি দিম দৰকাৰ হলে তোৰ বুঢ়া পিতাৰ নাই নাই আৰু সহ্য নকৰি কিয় কিয় এনে হয় যিখন দেশত কনকলতা মূলা গাভৰু আদি জন্মগ্ৰহণ কৰি বীৰত্ব দেখুৱাইছে সেইখন দেখোন আমাৰ দৰে নাৰীবোৰে সুখে থাকিব নোৱাৰে কিয় সৰু সৰু জোনাকী জগত পহৰাব বিচাৰো কিন্তু আমাৰ এই জ্যোতি কাঢ়ি নিয়া হয় কিয় আমাৰ তেজ দেখুওৱা সকলে মনত ৰখা নাই সকলো নাৰী সকলো সময়ৰ বাবে ৰৈ নাথাকে এদিন নাৰী জাগি উঠিব সিদিনা তাহাঁতৰ ৰক্ষা নাই সেই নাৰী আদ্য শক্তি দেৱী দশভূজাই নাৰীৰ দুখ দূৰ কৰিবলৈ তাহাঁতৰ দৰে মহিষাসুৰক নিধন কৰি হ'বনি দুৰ্গতি নাহিনি সহ্য কৰিব পৰা নাই বন্ধ কৰা এনেকৈ চলাইছিল ৰদালি সেউজী কাৱালীহঁতৰ দৰে নাৰীয়ে সুৰক্ষা অভিযান সফল হৈছিল পৰাগহঁতৰ দৰে নৰপিশাচৰ কবলৰ পৰা আকৌ ঘূৰি আহিছিল গাঁওখনৰ সুখ শান্তি ৰং ধেমালি কিন্তু ৰদালি ৰং বিলাবৰ কাৰণে সদায় বিচাৰি ফুৰিছিল সুপ্ৰভাত ভাঙি পৰিছিল সুপ্ৰভাত অবিহনে ৰদালিৰ নকিৰ সেয়ে দিন হঠাৎ ৰদালি 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 কি হ'ল এনেকৈ দৌৰি আহিছা কিয় নদীৰ পালত দেখিলো নদীৰ পালত দেখি মই আচৰিত হলো কেইজনমান মানুহে নামেৰে প্ৰভাতক লৈ আহিছে ৰদালি 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 তুমি ক'ত আছা তুমি ক'ত আছা তুমি ক'ত আছা তুমি
এনেকৈ হৈছিল প্ৰভাত ৰ'দালিৰ মিলত। ধুমুহাৰ পাছত আকাশ সদায় ফৰকাল হয়। সেয়েহে আমি আটাই নিজৰ দৃঢ় বিশ্বাসেৰে যিকোনো কাম কৰিলে আমাৰ নিজৰে আত্মবিশ্বাস থাকিব লাগে। সেয়েহে আজি মুক্ত পৃথিৱীৰ তলত প্ৰভাতৰ হেঙুলীয়া ৰ'দালিৰ ৰহণ হানি আটায়ে ধেমালিতে নাচিছে গাইছে ঠিক এনেকৈ। আহিলো মানে সৌ তাতে ৰৈ ৰৈ তোৰ কথা পাকি মই একান্ত মনে শুনিলো, মনটো কিবা জোৰ পৰি গ'ল। বুজিছ মা, এয়াই হৈছে সংস্কাৰ। ল'ৰা ছোৱালীৰ সংস্কাৰ আৰম্ভ হয় নিজ পৰিয়াল আৰু এখন সুস্থ সবল সমাজৰ পৰা, য'ত থকা আদৰ্শ, নৈতিকতা আৰু একাগ্ৰতা। এইয়া আৰম্ভ কৰিলাই নে তোমাৰ নীতিবচন? চোৱা দেউতা, মই মাথো মাৰ কামৰাজিবোৰহে কৰি গৈছো। যদিও বা আমি মাতৃ হাৰা, তথাপি এইখন ঘৰৰ প্ৰতিটো কোণত মাৰ স্মৃতিবোৰ অনুভৱ কৰোঁ দেউতা। মাজনী দেউতা, মই চাহ দিছো দেউতা, বহাই আছে। এইখনেই মোৰ সংসাৰ। এই সংসাৰৰ সুখ দুখৰ মাজত মেলি দিব লাগিব মই জীৱন নদীৰ আশাৰ পাঞ্চ। ডাঙৰ বাবু, এই আকাশ
আকাশক চাৰিআলি চকৰ পিনে যোৱা যেন পালো কলৈ বা গ'লহি দেউতা আকাশে সদায় ৰাতিপুৱা হাইস্কুলৰ খেলপথাৰত প্ৰেক্টিচ কৰি চাৰিআলি ৰমন খুৰা দোকানত এখন বেপাৰ হ'ল চাই হয় নেকি পিছে ডাঙৰ বাবু তোৰ কাম কাজবোৰ ঠিকে ঠাকে চলি আছে নহয় ঠিকেই চলি আছে দেউতা জানাইতো ডাঙৰ বাবু পেঞ্চনৰ টকা কেইটাৰে ঘৰখন চলাটো বৰ মুস্কিল হৈ পৰিছে দাদা বুজিছ ডাঙৰ বাবু দিন যোৱাৰ লগে লগে মাজনীৰ বিয়াৰ চিন্তাটো বাঢ়িহে গৈছে গতিকে ক'ৰবাত ভাল ল'ৰা এজন চাই তাই এঠাইত গতাব লাগিছিল সুযোগটো বহুতেই পাওঁ কিন্তু আমাৰ একৰিজনীয়ে মনকেই নকৰে নহয় কোন ছোৱালী নিজে বিয়াত বহো বুলি কয় হা তাতে আকৌ তাই এই যতীন মাষ্টৰৰ ছোৱালী মাতা কি বা হ'ল তাৰ এনেকৈ উঠাটো কাঢ়িছ যে ঘূৰি কোহাই ভৰ্তি দুটা হটলি ডিএসপি হল আকাশ ঠাকুরিয়া এইবাৰ পূজাত কিন্তু মোক এযোৰ ভাল কাপোৰ দিব লাগিব নহয় একেবাৰে বিয়াকেই দি দিম হ'ব সকলোবোৰে হ'ব আজি মাৰ বৰকৈ মনত পৰিছে যদিও মোৰ কিন্তু দুখ লগা নাই তহঁতৰ হাঁহি ধেমালি হেৰাই যায় মোৰ সকলো দুখ যন্ত্ৰণা মনত ৰাখিবি সময় হৈ পৰিছে দুসময় স্বাৰ্থলোভী ধনলোভীসকল ক্ষমতাত বলিয়ান হৈ পৰিছে জীৱশ্ৰেষ্ঠ মানৱে মানৱতাক বিসৰ্জন দিছে আৰু তাৰে একাংশ হৈ পৰিছে পশু মই আপোনাক বজাৰৰ পৰা আহো আজি নহয় আমি আটাই লগ হৈ শীতল মাছেৰে এসাঁজ ভালকৈ খাম ঐ কি মাছ শীতল মাছ এটাই কি কৰিব শুনিলি শীতল মাছ তই কিন্তু মোৰ কাৰণে বহুত কষ্ট কৰিছ আরে ওই ডিএসপি সাহেব আমি ইজনে সিজনক সহায় কৰিবই লাগিব বুজিছ কাৰেক্ট কাৰণ আমাৰ পৰিয়াল সুখী পৰিয়াল নহয় আমাৰ পৰিয়াল ডিএসপিৰ পৰিয়াল নহয় আমাৰ পৰিয়াল যতীন মাষ্টৰৰ পৰিয়াল